ধানৰে যে সুৰণি ইনৰা হৈ যে লগাৰি অহৰগ যে সুৰণি তৰা তোমাৰে যে সুৰণি ইময়েনো হম কি জানে তোমাৰে ভাল অনুভৱ হৈছে ছাৰে আমাক পথাৰলৈ লৈ আনিছে ধান দাবলৈ শিকাবলৈ ঠিক আছে ছাৰে ছটা মুঠিৰ এঠৰ হয় 12 থৰ এভা হয় শিকাইছে ছাৰে আমাক লৈ আনিছে ধানৰ নাম শিকাইছে জহা ধান বৰা ধান লাহি ধান ৰঞ্জিত ৰঙা লাহি বৰা ধান এইখিনি দিছে তোমালোকক চেচু কেনেকৈ খানে কি সেইটো দেখাইছে কেনেকুৱা ভাল লাগিছেনে ভাল লাগিছে আজিতো তোমালোকৰ পঢ়া শুনাৰ বুজা নাই কৰিম ধৰিছা প্ৰত্যেক বছৰে আমি ছাত্ৰ ছাত্ৰী কেনেকৈ আনো ধান ৰোৱা সময়তে অনা হয় আৰু আকৌ ধান কটা সময়তো অনা হয় চ' তেওঁলোকক এনে মানে এইটো ছিজনেল মানে হেৰি যেতিয়া মাহঁতক সিহঁতি দেখি থাকে এনেতো আমাৰ গাঁৱৰ ল'ৰা ছোৱালী ন তথাপি আমাৰ লগত লৈ আনি কেনে বিশেষকৈ মানে খেতি মানে পথাৰত সিহঁতি থাকিব নাপায় যিহেতু স্কুল গুচি যায় তো সিহঁতৰ ইয়াত আহি কেনে পথাৰত কি কেনেকৈ কৰা হয় এইবোৰ দেখাওঁ আৰু তাৰপিছত মানে বেছিভাগ সময় ল'ৰা ছোৱালীবিলাক বিদ্যালয়তে থকা হয় সেইকাৰণে মানে পঢ়া শুনাৰ মাজতে অকণমান সময় তেওঁলোকক উলিয়াই অনা হয় পথাৰত যেনেকৈ মানে দাৱনীসকলে ধান দায় তেওঁলোকে কিমান আনন্দ উল্লাস কৰে সেইখিনিৰ মাজত আমাৰ ল'ৰা ছোৱালীখিনিয়ে যদি পঢ়া শুনাৰ মাজতে অকণমান সময় অতিবাহিত কৰিব পাৰে খুব ভাল পাব মানে সেইকাৰণে তেওঁলোকক এনেকৈ লৈ অনা হৈছে যাতে পথাৰ সম্পৰ্কে ধাৰণাটো লাভ কৰে ভৱিষ্যতে যাতে পিতৃ মাতৃ খেতি বাতিৰ ক্ষেত্ৰত তেওঁলোকে ল'ৰা ছোৱালীবিলাকে সহায় কৰিব পাৰে সেইকাৰণে লৈ অনা হয় আৰু পথাৰৰ মাজত এনেকৈ ৰবাব টেঙা খোৱা সেই আমেজেই বেলেগ মানে সেইখিনি সুখ মানে আমি ল'ৰা ছোৱালীখিনিক দিব বিচাৰিছোঁ মানে যিমান পাৰোঁ সম্ভৱ আমাৰ ছাৰ বাইদেউ সকলোৱে সহযোগত ইমানখিনি সম্ভৱ হৈ উঠিছে আৰু